জাস্ট এটা ঘটনা হল মই শেয়ার কৰো আপোনালোকৰ লগত আপোনালোকে সাৱধান হ'ব পাৰিব কাৰণ দেখা পাইছে মোৰ পৰিধান দেখা পাইছে আপোনালোকে মই কোনো বেড ড্ৰেছ পিন্ধি অহা নাই হা মই আহিছো 4:30 বজাতে আহি আছো আৰু জুনে চিনি পাই জানে এখিনি চিনি পাই মই হেনেকে আমাৰ গণেশনগৰ হৈ পেলাই হে ট্ৰেনিংটোত আহি পেলাই মানুহ এজন লগ পালো হা যত আমাৰ পুলিশ কেম্পটো আছে তাতে आर्मी पुलिस कैम्प तारे बयस्क मानुहजन दौरी दौरी आहि आछे मैं जे सदाय दौरी आरो न तारपिছত मयো আহিলো आहार पिছত ते মোক मातिले भन्टी कत थाका तुमी মই गणेशनगर थाको এনেকুৱা তেনেকুৱা কথা মই 5টা বজাতে আহো সদায় মই সদায় নাহো মই আজি আহিছো কাৰণ কালি ৰবিবাৰ আজি স্যাটাৰডে গতিকে আজি বন্ধ সেইকাৰণে বেটাটো স্কুলো বন্ধ সেইকাৰণে মই আহিলো আজি ফুৰিব তাৰপিছত কথা বতৰা পাতিলে আহিলো তাৰপিছত মানুহজনে জবৰদস্তি মোক ক'ব ধৰিছে যে ভন্টি ঘূৰা তুমি মই নুঘূৰো মই আগৰ ফালে ৰাস্তা এটা আছে মই সেই ৰাস্তাদি যাম আৰু ৰাস্তাদি গ'লে তাৰমানে পাহাৰৰ ওপৰ হয় অকণ গাটো ঘামে আৰু ঘামিলে মোৰ কাৰণে ভাল হয় যেতিকে মই শকত খোজ কাঢ়িব সেইটো কাৰণে আহিছোঁ তাৰপিছত মানুহজনে জবৰদস্তি আৰু নহয় তুমি ঘূৰা মই নুঘূৰো মই আগলৈকে যাম তাৰপিছত মানুহজনে তেতিয়ালৈকে মই একো ভবা নাই বেয়া কথা বেয়া হ'ব ভাব কাৰণ মানুহজন ইমানে মানে সহজ সৰল গামোচা পিন্ধি আহিছে মানে খুৰাৰ বয়সৰ আৰু মোটামুটি তেওঁৰ 70-75 মান হ'ব ইয়াৰ্ছ তাৰপিছত আহি পেলাই তেওঁ মোক মানে গাল লাগিব আৰু তাৰপিছত মই আঁতৰি আহিলোঁ তোমাৰ চেহেৰাটো দেখা পাই কিনে মই আহিলোঁ আগবাঢ়ি তুমি আকৌ খোজ নাকাঢ়া মই খুৰা কি কথা ক'ব আহিছে আপুনি আপোনাৰ ছোৱালীৰ বয়সৰ মই সেই বুলি কয় মই এইবিলাক মানে পাত্তা নিদিয়াই ভাল হ'ব কাৰণ মতা মানুহ ক'ৰবাত কিবা এটা হাতে ধৰি দিব নিজৰ সন্মানে যাব গতিকে মই তাৰ পৰা দৌৰি মই আহি আছোঁ সেইকাৰণে মই লগে লগে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ মানুহে কয় ছোৱালী মানে বেয়া ড্ৰেছ পিন্ধিলে ল'ৰা মানুহে বা পুৰুষ মানুহে চান্স পায় মই চাওক মই উনাখন এনেকৈ লৈছোঁ চেলুৱাৰ পিন্ধিছোঁ এয়া চাওক মই দেখুৱাই আছোঁ আপোনালোকক মোৰ সম্পূৰ্ণ ড্ৰেছ হা মই দেখুৱাই আছোঁ এয়া চাওক মই লং পেণ্ট পিন্ধিছোঁ কুৰ্তা পিন্ধিছোঁ জোতা পিন্ধিছোঁ মোজা পিন্ধিছোঁ আৰু উনাখন মই এনেকৈ লৈছোঁ মোৰ ড্ৰেছটো ক'ত বেয়া হ'ল আপোনালোকে কওক গতিকে এই মানুহজনক কি কৰা উচিত আৰু হয়তো কোনোবা যে ৰাতিপুৱা আহে হয়তো আগলৈকে এনেকুৱা হ'ব পাৰে গতিকে এহেকা দিয়া ভাল গতিকে আজি মই কি কৰিলোঁ ভিডিঅ' কৰা নহ'ল সময়ত ভয় খালোঁ অলপমান মই সদায় ভাবিছিলোঁ মানুহে এনে কয় কিন্তু সঁচা নহয় মানে সঁচা হয় যে মানুহে সেনেকুৱা পৰিস্থিতি পৰিলেহে বুজা যায় কেনেকুৱা মানে ভয় লাগে আজি মোৰো বুকখন মানে ধক ধক কৰি আছে গতিকে মই অকলে নাহোঁ হাজবেণ্ড আহে মোৰ আজি আৰু ভাবিলোঁ মানুহজন ৰাতি টোপনি নাই গা বেয়া তেওঁৰ গতিকে তেওঁ শুৱক মই আজি খোজকাঢ়ি যাওঁ আৰু যিহেতুকে বেটাহঁত শুই আছে অকলে আৰু সৰু বেটাৰ গাটো ইমান ভাল নহয় জানে এওঁ থাকিলে অলপমান সকাহ হ'ব সেইকাৰণে মোক যিহেতুকে দৰকাৰ খোজকাঢ়াটো মই যিহেতুকে বাঢ়ি গৈছোঁ সেইকাৰণে মই খোজকাঢ়িব আহিলোঁ গতিকে এনেকুৱা ধৰণৰ কাণ্ড আৰু এনেকুৱা ধৰণৰ কাণ্ড বহুত হৈ আছে আৰু হয়তো বহুত বলিও হৈছে ন গতিকে এনেকুৱা মানুহৰ পৰা আপোনালোকে সঁচাকৈ বাচি চলিব আৰু আমাৰ এই উনাখন ল'লে বহুত অসুবিধা হয় কিন্তু লজ্জা নিবাৰণৰ কাৰণে আমি উনাখন ল'ব লাগে কিন্তু বিশেষকৈ মৰ্ণিং ৱাক কৰিলে অসুবিধা হয় বহুত দৌৰিলে বা এক্সাৰচাইজ কৰিলে ন গতিকে আপোনালোকে একদম সাৱধান দেই একদম সাৱধান এনেকুৱা মানুহৰ পৰা সঁচাকৈ কৈছোঁ মই সাৱধান হ'ব আপোনালোকে